নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ অলপতে হৈছে 2018 এছিয়ান গেমৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। হোৱাট ইজ দ্য স্পীড অফ আৰ্থ এৰাউণ্ড ছান? সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ বেগ কিমান? সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ বেগ হ'ল অপশ্যন নাই ইয়াত। এনচাৰ আছে 30 কিলোমিটাৰ পাৰ ছেকেণ্ড। এক ছেকেণ্ডত 30 কিলোমিটাৰকৈ ঘূৰে সূৰ্যৰ চাৰিওফালে আমাৰ পৃথিৱীখন। তাৰপিছত আছে 2 নম্বৰত 1 হৰ্চ পাৱাৰ 1 HP is equivalent of approximately 1 HP কাৰ সমান, কিমানৰ সমান? HP যোনটো আমি মটৰ যোনটো ঘৰত আমি ব্যৱহাৰ কৰোঁ ৱাটাৰ পাম্পৰ কাৰণে, এইবিলাকত HP লিখা যায় 8.5 HP, 1 HP, 1.5 HP। এইটো 1 HP কিমানৰ সমান হ'ল? 1 HP হৈছে 746 ৱাটৰ সমান, 746 ৱাট সমান। এতিয়া প্ৰশ্নকেইটা হ'ল এছিয়ান গেম অলপতে হৈ যোৱা 2018 এছিয়ান গেমৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্ন হ'ল ইন হুইচ চিটি হেভ দ্য এছিয়ান গেম বিন হেল্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ অফ টাইমছ? কোনটো চহৰত অধিকতম এছিয়ান গেম অৱস্থিত হৈছে? এটা অপশ্যন এত আছে নিউ দিল্লী, বিত আছে টকিঅ', চিত আছে বেংকক আৰু ডিত আছে ছিউল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, বেংককত অধিকতম সংখ্যক এছিয়ান গেম হৈ গৈছে। নেক্সট আছে কুৱেশ্যন নম্বৰ 4, ইন হুইচ ইয়াৰ ৱেৰ দ্য এছিয়ান গেম হেল্ড ফৰ দি ফাৰ্ষ্ট টাইম? কোন বছৰত, তলত দিয়াৰ ভিতৰত কোনটো বছৰত প্ৰথমবাৰৰ বাবে এছিয়ান গেম হৈছিল? কোনটো চনত? অপশ্যন এত আছে 1936 চনত, বিত আছে 1982 চনত, চিত আছে 1951 চনত আৰু ডিত আছে 1948 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, 1951 চনত। নেক্সট আছে ৱেৰ দ্য 2018 এছিয়ান গেম হেল্ড? 2018 অলপতে হৈ যোৱা এছিয়ান গেমটো ক'ত অৱস্থিত হৈছিল? ইয়াত অপশ্যন এত আছে মালিয়া, বিত আছে দোহা, চিত আছে বেংকক আৰু ডিত আছে জাকাৰ্টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, জাকাৰ্টা। অলপতে হৈ যোৱা এছিয়ান গেমটো জাকাৰ্টাত অৱস্থিত হৈছিল। নেক্সট আছে কুৱেশ্যন নম্বৰ 6, হু অফ দ্য ফ্লোয়িং ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ গোল্ড মেডেল এট দ্য এছিয়ান গেম? তলত দিয়া কোনজন প্ৰথম ভাৰতীয় মহিলা যোনে এছিয়ান গেমত গোল্ড মেডেল পাইছিল? অপশ্যন এত আছে পিটি উষা, বিত আছে কাৰমান মালেশ্বৰী, চিত আছে কমলজিৎ সান্ধু আৰু ডিত আছে ছোনিয়া মিৰ্জা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, কমলজিৎ সান্ধু, যিজনে প্ৰথম ভাৰতীয় মহিলা যোনজনে এছিয়ান গেমত গ'ল্ড মেডেল পাইছিল প্ৰথম। হাউ মেনি কাণ্ট্ৰিজ পাৰ্টিচিপেট এট দ্য 2018 এছিয়ান গেম? 2018 অলপতে হৈ যোৱা এছিয়ান গেমখনত কিমানটা দেশে অংশগ্ৰহণ কৰিছিল? অপশ্যন এত আছে 45, বিত আছে 51, চিত আছে 42 আৰু ডিত আছে 37। শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, 45টা দেশে অংশগ্ৰহণ কৰিছিল 2018। নেক্সট আছে হুইচ টিম ৱন দ্য গ'ল্ড মেডেল ইন মেন্স কাবাডী এট দ্য 2018 এছিয়ান গেম? পুৰুষৰ কাবাডী খেলত কোনটো দলে 2018 এছিয়ান গেমত গ'ল্ড মেডেল পাইছিল? ইয়াত আছে ইৰাণ, বিত আছে চাউথ কোৰিয়া, চিত আছে ইণ্ডিয়া আৰু ডিত আছে বাংলাদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, ইৰাণ। পুৰুষৰ কাবাডী খেলত গ'ল্ড মেডেল পাইছিল ইৰাণ। নেক্সট আছে হুইচ কাণ্ট্ৰি ৱন দ্য গ'ল্ড মেডেল ইন মেন্স হকী এট দ্য 2018 এছিয়ান গেম? পুৰুষৰ হকী খেলৰ ভিতৰত কোনটো দেশে 2018 এছিয়ান গেমত গ'ল্ড মেডেল পাইছিল? অপশ্যন নম্বৰ এ আছে চাউথ কোৰিয়া, বিত আছে জাপান, চিত আছে পাকিস্তান আৰু ডিত আছে মালয়েছিয়া। শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, জাপানে পুৰুষৰ মেন হকীত গ'ল্ড মেডেল পাইছিল 2018। হোৱাট ৱাজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য ফাইনেল মেডেলছ টেলি এট দ্য 2018 এছিয়ান গেম? 2018 এছিয়ান গেমত গণনা মতে ভাৰতে কিমান নম্বৰ ৰেংকত আছে? ভাৰত
অপশ্যন এত আছে 5th, বিত আছে 6th, চিত আছে 7th আৰু এই অপশ্যন ডিত আছে 8th। শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি। ভাৰত এছিয়ান গেমত 2018 এছিয়ান গেমত 18 নম্বৰ ৰেংক 8 নম্বৰ ৰেংকত আছে। নেক্সট আছে হুইচ চিটি চাইনা উইল বি দ্য হোষ্ট অফ 2022 এছিয়ান গেমছ। 2022 হ'ব লগা এছিয়ান গেমছ চাইনাৰ কোনটো চহৰত হ'ব অৱস্থিত হ'ব? ইয়াত অপশ্যন এত আছে চাংঘাই, বিত আছে গুৱানঝৌ, চিত আছে হেংচৌ আৰু ডিত আছে চেনঝেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি হেংঝৌ। 2022 হ'বলগীয়া এছিয়ান গেমটো চাইনাৰ হেংঝৌ চহৰত হ'ব। নেক্সট আছে কুৱেশ্যন নম্বৰ 12 হুইচ অফ দ্য ফ্লোয়িং ইজ দ্য medals tally in gold, silver, bronze order of India at the 2018 এছিয়ান গেম। গণনাৰ মতে 2018 এছিয়ান গেমত ভাৰতে ফাইনেল কিমানটা সোণৰ পদক, কিমানটা ৰূপৰ পদক আৰু কিমানটা চিচাৰ পদক পাইছিল? ইয়াত অপশ্যন এ আছে 15টা সোণৰ পদক, 24টা ৰূপৰ পদক আৰু 30টা চিচাৰ পদক। বিত আছে 14টা সোণৰ পদক, 25টা ৰূপৰ পদক আৰু 30টা চিচাৰ পদক। চিত আছে 15টা সোণৰ পদক, 23টা ৰূপৰ পদক আৰু 31টা চিচাৰ পদক। ডিত আছে 14টা সোণৰ পদক, 22টা ৰূপৰ পদক আৰু 35টা চিচাৰ পদক। শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ 15টা ৰূপৰ পদক, 15টা সোণৰ পদক, 24টা ৰূপৰ পদক আৰু 30টা চিচাৰ পদক পাইছিল। নেক্সট আছে হু অফ দ্য ফ্লোয়িং ইণ্ডিয়ান ছিংগাৰ পাৰফৰ্ম এট দ্য ক্লজিং চেৰেমনি অফ 2018 এছিয়ান গেম। 2018 এছিয়ান গেমৰ অনুষ্ঠানটি সমাপ্তিৰ সময়ত ভাৰতৰ কোনজন গায়কে অংশগ্ৰহণ কৰিছিল? ইয়াতে অপশ্যন এত আছে সোনু নিগম, বিত আছে অৰিজিত সিং, চিত আছে সিদ্ধাৰ্থ চেতিয়া, ডিত আছে মিকা সিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি সিদ্ধাৰ্থ চেতিয়া। 2018 এছিয়ান গেমৰ অনুষ্ঠানটোৰ সামৰণিখনত অংশগ্ৰহণ কৰিছিল এইজন গায়কে, সিদ্ধাৰ্থ চেতিয়াই। নেক্সট আছে হু ৱাজ দ্য ফ্লেগ বিয়াৰাৰ অফ ইণ্ডিয়ান কণ্টিজেণ্ট এট দ্য অপেনিং চেৰেমনি অফ এছিয়ান গেমছ 2018। 2018 আৰম্ভ হোৱা এছিয়ান গেমত কোনজন ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিছিল? ইয়াত অপশ্যন এত আছে ছোনিয়া নেহৱাল, বিত আছে নীৰজ চোপ্ৰা, চিত আছে পি.ভি. সিদ্ধু আৰু ডিত আছে বজৰং পুনিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি নীৰজ চোপ্ৰা, যিজনে জাতীয় পতাকা উত্তোলন কৰিছিল এছিয়ান গেমত ভাৰতৰ। চ' ফ্ৰেণ্ড আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনালোকে চাই অকণমান হ'লেও উপকৃত হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' বাই।